বন্ধু বান্ধৱীসকল, এইবাৰ আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ উদ্ভিদৰ আন এটা খণ্ড। এইখিনিতে এটা কথা জনাওঁ যে আমাৰ এই ভিডিঅ' চেনেলটোৰ মাজেৰে আমি আমাৰ শ্ৰদ্ধাৰ আয়ুৰ্বেদাচাৰ্য গুণাৰাম খনিকৰ দেৱক আমাৰ মাজত সজীৱ কৰি ৰাখিবৰ চেষ্টা কৰিছোঁ। কিয়নো আয়ুৰ্বেদ চিকিৎসা শিতানত আমাৰ মানৱ সমাজলৈ তেওঁ যিখিনি অৱদান আগবঢ়ালে সেয়া অতুলনীয়। সেয়েহে বহু বছৰৰ আগে উদ্ভিদৰ গুণাগুণৰ সম্পৰ্কত তেওঁ উল্লেখ কৰি থৈ যোৱা মূল্যৱান কথাখিনি আকৌ এবাৰ আমি মনত পেলাওঁ আহকচোন। লগতে তাহানি কালৰে অৰ্থাৎ ককা আজু ককাহঁতৰ দিনৰে পৰা মৌখিকভাৱে চলি অহা এই উদ্ভিদৰ কিছুমান ঔষধি গুণৰ কথাও আমি ইয়াৰ লগতে সংযোজন কৰাৰ চেষ্টা কৰিলোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে এবাৰ মনোযোগেৰে চাই যাবলৈ যত্ন কৰকচোন। তেনেহ'লে দৰ্শকসকল, আমি এতিয়া পলম নকৰি উদ্ভিদৰ দ্বিতীয় খণ্ডটো অৰ্থাৎ চি এলফাবেটৰ মাজলৈ যাওঁ। চি এলফাবেটৰ প্ৰথমেই পালোঁ আমি এবিধ গছ, যিজোপা গছৰ নাম ইংৰাজীত ক্ৰিচেন্থেমাম, বৈজ্ঞানিক নাম ক্ৰিচেন্থেমাম ইণ্ডিকাম, অসমীয়াত চন্দ্ৰমল্লিকা। পৰিচয়ত কওঁ, ই একবৰ্ষী জোপোহা জাতীয় গছ। ই সৰু আৰু থিয়। ই প্ৰায় 1 মিটাৰমান ওখ হয়। ডাল 4 সিৰিয়া। পাত খলপা খলপ। পাত 1 পৰা 8 চেণ্টিমিটাৰ দীঘল। সামান্য নোম থাকে। ফুল বিভিন্ন বৰণৰ হয় বা বগা বৰণৰ হয়। পাহি 5টা, ফল সৰু। গুণাগুণত কওঁ, 1 নম্বৰ, ই স্মৃতি শক্তি বঢ়ায়, স্নায়ু সবল কৰে। 2 নম্বৰ, ইয়াৰ ফুলে পেটত জমা হোৱা গেছ বাহিৰ কৰিব পাৰে। 3 নম্বৰ, ইয়াৰ ফুলে পেটৰ বিষ ভাল কৰে। 4 নম্বৰ, ইয়াৰ ৰসে মাখি দূৰ কৰে। 5 নম্বৰ, ফুলৰ পৰা প্ৰস্তুত কৰা তেলে ছালৰ ৰোগ নাশ কৰে। 6 নম্বৰ, এই ফুল ভেঁকুৰ সংক্ৰমণ, ব্ৰংকাইটিছ, মূৰৰ বিষ, শ্বাস প্ৰশ্বাস নলীৰ জ্বলন পূৰণ, হুপিং কাহ আদি নাশক। এইবাৰ আহিছোঁ আমি তালিকাৰ দ্বিতীয় জোপা উদ্ভিদলৈ। ইংৰাজীত কোৱা হয় বাৰ্মুডা-গ্ৰাছ, বৈজ্ঞানিক নাম চাইনডন ডেকটিলন, অসমীয়াত কোৱা হয় দুবৰি বন। পৰিচয়ত কওঁ, দুবৰি বন মাটিত বগাই যোৱা এবিধ ঘাঁহজাতীয় বহুবৰ্ষী উদ্ভিদ। ই 20 চেণ্টিমিটাৰ পৰ্যন্ত দীঘল আৰু 3 চেণ্টিমিটাৰমান বহল। ইয়াৰ কাণ্ডত গাঁঠি থাকে আৰু প্ৰতিটো গাঁঠিৰ পৰাই শিপা ওলায়। দুবৰি বনৰ সকলো অংশই ঔষধত ব্যৱহাৰ হয়। ই ঘৰৰ চোতালত বেছিকৈ হোৱা দেখা যায়। ঔষধি গুণবোৰ হৈছে: 1 নম্বৰ, দুবৰি বনে শৰীৰৰ শীতলতা উৎপন্ন কৰিব পাৰে। 2 নম্বৰ, ই তৃষ্ণানাশক, বমিনাশক। 3 নম্বৰ, ই ছালৰ ৰোগনাশক। 4 নম্বৰ, দুবৰি বনৰ ৰস তেজ গ্ৰহণী, কটা চিঙাৰ পৰা ওলোৱা তেজ বন্ধকৰণ আদিত ব্যৱহাৰ হয়। 5 নম্বৰ, স্নায়ু দুৰ্বলতাৰ ক্ষেত্ৰত এই বনৰ ৰস উপকাৰী। 6 নম্বৰ, দুবৰি বনৰ শিপাৰ ৰসে প্ৰস্ৰাৱৰ সময়ত হোৱা কষ্ট লাঘৱ কৰে। 7 নম্বৰ, দুবৰি বনৰ ৰসে নাকৰ পৰা ওলোৱা তেজ বা এৱা ভঙা ৰোগ আৰোগ্য কৰে। এইবাৰ আহক তৃতীয় জোপা গছলৈ। ইংৰাজীত কোৱা হয় ককয়াম, বৈজ্ঞানিক নাম কলকেচিয়া এস্কুলেণ্টা, অসমীয়াত কলা কচু। পৰিচয়ত কওঁ, বৰ্ষাকালত লহপহকৈ বাঢ়িবলৈ ধৰা ই এবিধ বৰ্ষজীৱী বনজাতীয় উদ্ভিদ। ইয়াৰ ফুলৰ ৰং হালধীয়া আৰু দীঘলীয়া আকৃতিৰ। পাতবোৰ বহল। ইয়াৰ পাতৰ ঠাৰি ক'লা আৰু দীঘল। ঠাৰিৰ পৰা ৰস ওলায়। ইয়াৰ ঔষধি গুণৰ কথা সকলোৱে জানেই, তথাপিও কওঁ। 1 নম্বৰ, ক'লা কচুৰ ঠাৰিত আয়োডিন পোৱা যায়। 2 নম্বৰ, টনচিলাইটিছ ৰোগত ই উপকাৰী। 3 নম্বৰ, ইয়াৰ ৰসৰ প্ৰলেপে দেহৰ আচিনা নাশ কৰে। 4 নম্বৰ, গৰ্ভৱতী মাতৃয়ে কচুৰ ঠুৰি আৰু পাতৰ ঠাৰি সিদ্ধ কৰি বা পাতত দি খালে শিশুৰ বিকাশ বুদ্ধিদীপ্ত হয়। 5 নম্বৰ, পাত আৰু ঠাৰিত যথেষ্ট পৰিমাণে লৌহ পদাৰ্থ থাকে বাবে ইয়াক সিদ্ধ কৰি খালে ৰক্তহীনতা ৰোগীয়ে আৰোগ্য লাভ কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে লাগিল বাৰু? চাই যদি ভাল পালে এটা লাইক কৰি কমেণ্ট কৰিব, কিয়নো আপোনালোকৰ লাইক আৰু কমেণ্টেহে আমাক আগলৈ ভিডিঅ' বনাই যোৱাত উৎসাহিত কৰিব। লগতে আপুনি আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব বুলি আশা কৰিলোঁ।
অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅটো এবাৰ চাবলৈ নেপাহৰিব আজিলৈ নমস্কাৰ চেনেলটো চোৱাৰ বাবে ধন্যবাদ